আছো আহক কৃষ্ণ কৃষ্ণ বহক বহক কি খবৰ দিছে? বা গোটেই বেয়া নহয় আৰু আছো কোনোমতে মই এটা সকামত আহিলোঁ। কি বা কালি মোৰ ঘৰত অলপ পুথি পাঠ কৰিব লাগিব। পুথি বাছ পুথি কি 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 কিহৰ কাৰণে পাতা হ'ল বাপ মোৰ জন্মদিন পাতিছিলোঁ দিয়ক। তুমি জন্মদিন পাতি আছ পাতি আছোঁ দিয়ক। পাতলি ভাল বেমাৰ চেমাৰ কাট যায়। এতিয়া বাপ কালি যাব যেনে তেনে। হ'ব দিয়া বেলেগক নকওঁ, আপোনাকে আশা কৰিছোঁ। বাপ কেইটামান বজাত পাতছি যাব 7টামান বজাত গধূলি। দিয়া হ'ব দিয়া পিছে তামোল পাণ নেনিলোঁ। তামোল পাণ কিয় নিলা পাহৰি গ'লোঁ দিয়ক। বেয়া চেয়া নাপাব আৰু মই ঘপককৈ গুচি আহিলোঁ। হ'ব দিয়া দিয়ক যাব কালি। কৃষ্ণ কৃষ্ণ যাব দিয়ক। কি কৰি আছে? আছো ৰ'ব, ইমান গৰম বাহিৰতে বহি আছো। মোৰ কালি অলপ জন্মদিন পাতিছোঁ। জন্মদিন গধূলি যাব 7টামান বজাত। ঠিক আছে, অলপ পুথি পঢ়াম। অলপ বহ। নবহ দিয়ক, আৰু মাতিব আছে মানুহ। দে যাবা? বাবা আছে? আছো ৰ'ব। না নবহ দিয়ক। কিয় আহিলা? অলপ সকাম পাতিছিলোঁ। সকাম পাতিছে? কি সকাম? মোৰ জন্মদিন পাতিছিলোঁ। যাব কালি। নিশ্চয় যাম, নিশ্চয় 7টামান বজাত যাব। নিশ্চয় দিয়ক। যাক। বাবা আছে? আছো দিয়ক। আহক। ঠগি বাদ ৰখি আছোঁ। কৃষ্ণ ঠগিখন কাটি লওকচোন আগে। বাবা আছে? আহিছো দিয়ক। বহক বহক দে। বহক। আমাৰ বাপ আহি পোৱা নাই এতিয়াও, বহুত দেৰি কৰি গ'ল ন। বাপসকলে আহি বহি আছে দেখোন। বাপ দিয়া। খাব নাপাব জেগাতে আছি। কৃষ্ণ কৃষ্ণ বাপ আছি? কৃষ্ণ কৃষ্ণ আহোঁতে আহোঁতে বেলা ভাটি দিলাকে। নক'ব আৰু বাপ দেখ দেখ থোৰা আলহী আহি উঠি নাযায়হে নাযায়হে মই বোলে বাপ আপোনালোক বহক, মোৰ অকণমান পৰ্ব এটা আছে, মই যাওঁ। কিবাকে এৰি থৈ গুচি আছোঁ। দেখ দেখ বহক। বাপসকল পানী দিবচোন অলপ। নিশ্চিত ৰ'ব। বাপ লওক। কৃষ্ণ গাঁৱতো ধুব গৈছিল নেকি বাপ? নহয় বাপ, গাঁও ধুলে ধুব পাৰে। কি কথা কয় নাহে তাক দেৰি হ'ব, এনেই দেৰি হৈছে। যাক যাক। বাপসকল বহুত দেৰি হ'ল বহা। হল দিয়ক অলপ টাইম। হ'ব দিয়ক। কৃষ্ণ বাপ আখৰবিলাক বৰ সৰু হৈছে বাপ। আপুনি চশমা ল'ব লাগে একযোৰ। নাই দিয়ক বাপ, আগৰ ক নাই দিয়ক। একদম সৰু হৈ গৈছে। আগৰ ক ইমান ডাঙৰ ডাঙৰ আছিল। হয় বাপ। আৰম্ভ কৰোঁ বাপসকল।
প্ৰথমে প্ৰণমো ব্ৰহ্ম ৰূপী সনাতন সৰ্বয়ব তাৰকা ৰণ নাৰায়ণ। এতিয়া কি কৈছি বাপ? বুজি পাইছি না বাপসকল অলপ? নাই নাই বুজি বুজি পাইছো। এই প্ৰথমে প্ৰণমো ব্ৰহ্মৰূপী সনাতন সৰ্বই অৱতাৰ ৰকাৰণ নাৰায়ণ। এটা ভুলকে লিখছি, হয় বুজি নেকি? পাইছি না বাপ? এই সৰ্বটো যে দিছি, সৰ্ব হ'ব নালাগে। কি হ'ব লাগে দিয়ক। প্ৰথমে প্ৰণমো ব্ৰহ্ম ৰূপে সনাতন সৰ্বই অৱতাৰ ৰকাৰণ নাৰায়ণ। ইয়াতে সৰ্ব জেগাত তাৰমানে হেৰি হ'ব লাগিছিল, দশ হ'ব লাগিছিল। দহ। তাত তাৰমানে শ্ৰীকৃষ্ণই দশ অৱতাৰহে ধৰিছিল। এইটো মানে ভুল লাগিছে। তাৰমানে এই এটাই কৈ আছে, এটাই লিখি আছে, যি কৈছে তাকে লিখি দিছে আৰু ইয়াতে কৈছে। আৰু তজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। পঢ়াতে পঢ়াতে এতিয়া গাজিত দেখোন গাজে মেলবো। হ'ব ৰ'বা। এই তজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত। নাভি তাৰমানে কি? কাৰ নাভি কথা কৈছে? বাবা কৈ আছো, এই শ্ৰীকৃষ্ণই ব্ৰহ্মাক মানে এটা দায়িত্ব দিলে। কি দায়িত্ব জানানে? অ, নাভিটো দেখা যায় আছিল তাৰমানে ব্ৰহ্মাৰ। নহয়, তাৰমানে যিটো কলিতা কেউট হাজৰিকা এটা জাতি এটা আছে। এই কমল বোলা ল'ৰাটোৰ তাৰ কোনো তাৰমানে উপাধি নাছিল। পাৰি না? হে। অ, এই ব্ৰহ্মাই তাতে কি কৰিছে, সেই ল'ৰাটোক তজু নাভিটো লগাই দিলে। তাৰ উপাধিটো তজু নাভি, অ, কমল তজু নাভি। কমল তজু নাভি হ'ল। বুজি পাইছি না বাবা হ'ল? এৰাম মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উধাৰিলা চাৰি বেদ প্ৰলয় জলত। ঐ মহ। সত্যব্ৰত ৰাজা পদে খাইলানি জমায়া নধৰিলা সমুদ্ৰেতো মাৰ মৎস্য কায়া। এইটো কায়া মানে কি কৈছি বা? বুজাই দি আছো বাপ। সত্যব্ৰত ৰজা, বৰ ধাৰ্মিক ৰজা আছিল। অ, ব্ৰত পালিছিল নেকি দিয়া? শ্ৰীকৃষ্ণ গম পায়। প্ৰথমতে সি মৎস্যৰূপ অৱতাৰ ধৰিলে। সাগৰৰ পাৰত এই সত্যব্ৰত ৰজাই ফুৰবে যায়, পানীখিনিৰ ফালে এনেকে চাই আছিল বাপসকল। এই শ্ৰীকৃষ্ণই মৎস্যৰূপ লৈ ৰজাৰ আগত জাপ মাৰি পৰিলে। ৰজা ইমান সুন্দৰ মাছ ক'তো দেখা নাই। সুন্দৰ আছিল নেকি মাছটো? একদম বাপ নক'ব আৰু। সি ৰজাই মৰমতে মাছটো ঘৰত লৈ আহিলে। আহি চৰিয়া এটাত বঢ়িয়াকে পানীৰ লগত থৈ দিলে। তাৰ পাছত ডাঙৰ হৈ যাই আছে, চৰা ফাটি গেছি। আৰু ডাঙৰ
থালি এটা আনিব লগা হ'ল এই ৰকমে তাৰ মানে মাছটো মানে ইমান ডাঙৰ হৈছে ৰজাৰ তাৰ মানে একদম মানে দিবাৰ জাগা নাইকিয়া হ'ল আৰু গোটেই পৃথিৱীখনে কৰি পেলাব তাই ফিচাৰি কৰি পেলালা খানি ইমান ডাঙৰ মাছ হ'ল বাপ এটা সামৰণি কৰক নেকি কিবা কৈছে ভাব সামৰণি কৰক নেকি ৰাতি হৈছে ৰাতি হৈছে হ'ব বাপসকল যাওক অপৰাধ বিনা গৃহস্থ সেৱা ল'ব হৈছে যাওক লওঁ যাওক কৃষ্ণ বোলে হৰি বোলো হৰি বোলো হৰি বোলো আৰু এবাৰ হৰি বোলো হৰি বোলো হৰি বোলো ভাল বোলে নমো নমো নাৰায়ণ কৰি ক মায়া ক নিজান আপোনাৰ মহিমনা আপুনি ৰেকত কৰি জীৱক পৰা পৰিত্ৰাণ এওঁৰ জন্মদিন উপলক্ষে আমাৰ বাপ ভাই চাৰিটাক মাতি অকণমান কীৰ্তন পাঠ কৰাইছে হয়তো তাতে দিওঁতে থওঁতে বহুতো ভুলা ভুল হ'ব পাৰে সেই দুখাদুখখিনি মাৰ্জনা কৰি প্ৰভু ভগৱন্তই চৰণ চৰতত ঠাই দিব লাগে কৃষ্ণ হৰি ও ৰাম লাইনটো আৰু যাবা সময় নাপালা গাজি মতি দি